নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি জানিম সপোনত পানী দেখাৰ অৰ্থ বা সপোনত পানী দেখিলে আমাৰ জীৱনত ইয়াৰ কেনেকুৱা প্ৰভাৱ পৰে। বন্ধু-বান্ধৱীসকল, সপোন সকলোৱে দেখে আৰু ইয়াৰ অৰ্থ জানিব বিচাৰে। বন্ধু-বান্ধৱীসকল, জানো আহক সপোনত পানী দেখাৰ অৰ্থ। বন্ধু-বান্ধৱীসকল, সপোনত বৈ থকা পানী পৰিষ্কাৰ পানী দেখে, তেনেহ'লে আপোনাৰ জীৱনত আহি থকা সফলতাক দৰ্শায়। এইটোৱে আপোনাৰ জীৱনত আহিবলগীয়া সুখ সমৃদ্ধি আৰু আপুনি সহজতে আগুৱাই যোৱাৰ সংকেত বুজোৱা হয়। বন্ধু-বান্ধৱীসকল, সপোনত পানীক বেলেগ বেলেগ অৱস্থাত দেখিলে বেলেগ বেলেগ ফল হয়। যেনে আপুনি সপোনত নদী দেখিলে এইটোৱে আপোনাৰ ইচ্ছাবোৰ পূৰণ হোৱাৰ সংকেত বুজায়। যদি আপুনি সপোনত নিজকে নদীত সাঁতোৰা দেখে, তেনেহ'লে ইয়াৰ অৰ্থ এইটো হয় যে সোনকালে আপোনাৰ সকলো কষ্ট দূৰ হৈ যাব। বন্ধু-বান্ধৱীসকল, যদি সপোনত আপুনি নদীত স্নান কৰা দেখে, তেনেহ'লে এইটো সপোন ৰোগী ব্যক্তিৰ কাৰণে বহুত শুভ সপোন মনা হয়। এইটো সপোনে জাতকৰ স্বাস্থ্য আৰু আয়ু বৃদ্ধিৰ দিশৰ পৰা বহুত ভাল সময় আহিবৰ হৈছে। বন্ধু-বান্ধৱীসকল, যদি সপোনত আপুনি নদীত ডুব যোৱা দেখে, তেনেহ'লে এইটো সপোনে বেয়া সংকেত দিয়ে। আপোনাৰ জীৱনত আহিবলগীয়া সমস্যাবোৰৰ বিষয়ে সংকেত বুজোৱা হয়। বন্ধু-বান্ধৱীসকল, যদি সপোনত আপোনালোকে কুঁৱা দেখে আৰু কুঁৱাত পানী ভৰি থকা দেখে, তেনেহ'লে এইটো বহুত শুভ সপোন মনা হয় আৰু এই সপোনে এইটো কথাৰ ইংগিত দিয়ে যে আপুনি জীৱনত বহুত ধন লাভ কৰিব। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে সপোনত সাগৰ দেখে, তেনেহ'লে এইটো বহুত শুভ সপোন মনা হয়। এই সপোনে এইটো কথাৰ ইংগিত দিয়ে আপুনি ধন লাভ কৰিব, লগতে চাকৰি কৰা সকলে চাকৰিত পদোন্নতি লাভ কৰিব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।